আজিৰ গল্প সময়ৰ মূল্য। এবাৰ এজন অতি এলেহুৱা মানুহ আছিল। তেওঁ সদায় কামবোৰ পিছুৱাই দিছিল। এদিন এজন সাধুৱে তেওঁক এটুকুৰা যাদুৰ পাথৰ দিলে আৰু ক'লে, এইটো লোৱা, ইয়াৰ সহায়ত তুমি যিকোনো লোহাক সোণলৈ ৰূপান্তৰ কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা, ইয়াৰ শক্তি কাইলৈ সূৰ্য অস্তলৈকেহে থাকিব। মানুহজনে ভাবিলে, তেওঁৰ হাতত বহুত সময় আছে। তেওঁ কাইলৈ বজাৰৰ পৰা বহুত লোহা কিনি আনিব বুলি ভাবি আৰামত শুই থাকিল। পিছদিনা সাৰ পাই তেওঁ আকৌ ভাবিলে, এতিয়াতো বহুত সময় আছে, অলপ পাছত যাম। এনেকৈয়ে সময় পাৰ হৈ গ'ল। যেতিয়া তেওঁ লোহা কিনিবলৈ ওলাল, তেতিয়াই সূৰ্য অস্ত গ'ল। পাথৰটোৱে কাম কৰা বন্ধ কৰি দিলে আৰু তেওঁৰ ধনী হোৱাৰ সুযোগ চিৰদিনৰ বাবে হেৰাই গ'ল। বন্ধুসকল, গল্পটোৰ পৰা আমি ইয়াকে শিকিব পাৰোঁ যে সময় কাৰো বাবে ৰৈ নাথাকে। যিয়ে সময়ৰ মূল্য নুবুজে, তেওঁ জীৱনত সফলতা লাভ কৰিব নোৱাৰে। ধন্যবাদ।